নিক ফুজিচিছৰ। নিকে পৃথিৱীক দেখুৱাই দিছিল যে সীমাবদ্ধতা শৰীৰৰ নহয়, সীমাবদ্ধতা থাকে মানুহৰ মনত। এই কাহিনীৰ আৰম্ভণি হয় 1982 চনৰ সেই পুৱা, যেতিয়া অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ এখন চিকিৎসালয়ত হঠাৎ নীৰৱতা নামি আহিছিল। যেতিয়া নিকৰ জন্ম হ'ল, তাত থকা চিকিৎসক আৰু নাৰ্ছসকলে আচৰিত হৈ পৰিল, কাৰণ তেওঁলোকে জীৱনত প্ৰথমবাৰৰ বাবে এনে এটা দৃশ্য দেখিছিল। সেই নৱজাতক শিশুটিৰ দুয়োখন হাত আৰু দুয়োখন ভৰি নাছিল, কেৱল এটা শৰীৰ আছিল আৰু ভৰিৰ ঠাইত আছিল এটা সৰু অংশ। নিক জন্ম হৈছিল এটা অতি বিৰল ৰোগৰ সৈতে, যাৰ নাম আছিল ক্ৰেট্ৰা আমেলিয়া চিণ্ড্ৰম। এই ৰোগত মানুহৰ হাত আৰু ভৰি নোহোৱাকৈ জন্ম হয়। নিকৰ পিতৃ সেই সময়ত সন্তান জন্মৰ কোঠাতেই আছিল। গৰ্ভ অৱস্থা সম্পূৰ্ণ স্বাভাৱিক আছিল। নিকৰ মাতৃয়ে কোনো ভুল কৰা নাছিল। তাৰ পিছত সেই হাত ভৰি নোহোৱা শিশুটি ঘৰলৈ আহিল আৰু লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে। কিন্তু তাৰ জীৱনৰ প্ৰকৃত সংগ্ৰাম আৰম্ভ হৈছিল স্কুলৰ দিনৰ পৰা। যেতিয়া নিক প্ৰথমবাৰৰ বাবে স্কুললৈ গ'ল, বহু শিশুৱে তাক দেখি আচৰিত হৈছিল। কিছুমানে ভয় খাইছিল, কিছুমানে হাঁহিছিল আৰু কিছুমানে অদ্ভুত দৃষ্টিৰে চাইছিল। কেতিয়াবা কোনো শিশুৱে তাক এলিয়েন বুলি কৈছিল। প্ৰতিদিনে তেওঁ সেই পৰিস্থিতিৰ সন্মুখীন হৈছিল। এদিন সৰু নিকে মাকক সুধিলে, ভগৱানে মোক এনেকুৱা কিয় কৰিলে, এনেকুৱা কিয় বনালে? কিন্তু সেই প্ৰশ্নৰ উত্তৰ মাতৃৰ ওচৰতো নাছিল। সময় পাৰ হৈ গৈছিল, কিন্তু কষ্ট কম হোৱা নাছিল। 8 বছৰ বয়সত নিক ইমানেই ভাঙি পৰিছিল যে তেওঁ নিজৰ জীৱন শেষ কৰাৰ কথা ভাবিবলৈ আৰম্ভ কৰিছিল। আৰু এদিন তেওঁ ঘৰতে বহি নিজৰ জীৱনটো শেষ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সেই মুহূৰ্ততে তেওঁৰ মনত পিতৃ মাতৃৰ মুখখন ভাহি উঠিল। তেওঁ ভাবিলে, মই যদি মৰি যাওঁ, মোৰ মা দেউতাৰ কি হ'ব? আৰু সেই মুহূৰ্ততে নিকে নিজৰ সিদ্ধান্ত সলনি কৰিলে। আৰু সেইদিনা প্ৰথমবাৰৰ বাবে তেওঁৰ মনলৈ আহিল, হয়তো মোৰ জীৱনৰ কোনো এটা উদ্দেশ্য আছে, ভগৱানে মোক এনেই সৃষ্টি কৰা নাই। আৰু সেই মুহূৰ্তৰ পৰাই এজন ভাগি যোৱা শিশুৱে এনে এক যাত্ৰা আৰম্ভ কৰিলে, যিয়ে পিছলৈ সমগ্ৰ পৃথিৱীক সাহস দিব। নিকে ভাবিলে, হাত ভৰি নাই বুলি মই হাৰ নামানো। মোৰ ইচ্ছা শক্তি, মোৰ শক্তি। চেষ্টা আৰম্ভ কৰিলে তেওঁ। নিজৰ হাতৰ সৰু অংশটোৰ সহায়ত তেওঁ লিখিবলৈ আৰম্ভ কৰিলে। বাৰে বাৰে পানীত নামি তেওঁ সাঁতুৰিবলৈ শিকিলে। তেওঁ ফুটবল খেলিবলৈ ধৰিলে আৰু নিজৰ বিশেষ ক্ষমতাৰে কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ শিকিলে। আৰু লাহে লাহে নিকে সেইবোৰ কাম কৰিবলৈ আৰম্ভ কৰিলে, যিবোৰ কাম বহু ক্ষেত্ৰত হাত ভৰি থকা মানুহেও কৰিবলৈ চিন্তা কৰিব লাগে। 17 বছৰ বয়সত প্ৰথমবাৰৰ বাবে সেই একেখন স্কুলত তেওঁক প্ৰেৰণামূলক ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হ'ল, যিখন স্কুলত এসময়ত তেওঁক শিশুসকলে উপহাস কৰিছিল। তেওঁ মাত্ৰ 10 মিনিট কথা কৈছিল, কিন্তু নিজৰ কাহিনী কোৱাৰ পিছত বহু ছাত্ৰ শিক্ষকৰ চকুত চকু পানী আহিছিল। আৰু নিকৰ কাহিনীয়ে সকলোৰে চিন্তা সলনি কৰি দিলে। 21 বছৰ বয়সত নিকে কমাৰ্চ আৰু ফাইনেন্সিয়েল প্লেনিঙত 2টা ডিগ্ৰী লাভ কৰিলে। ভাবকচোন কথাটো, যিজন মানুহৰ লিখিবলৈ হাত নাছিল, তেওঁ এই কঠিন বিষয়ও নিজৰ বিশেষ ক্ষমতাৰে জয় কৰিলে। আজি নিক পৃথিৱীৰ অন্যতম প্ৰসিদ্ধ মটিভেশ্যনেল স্পিকাৰ। তেওঁৰ লাইফ উইদাউট লিমিটছ আৰু আনষ্টপেবল নামৰ কিতাপ দুয়োখন বহু ভাষালৈ অনুবাদ হৈছে। তেওঁ বহু দেশ ভ্ৰমণ কৰি লাখ লাখ মানুহক অনুপ্ৰাণিত কৰিছে। নিকৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা হৈছে, যদি আপোনাৰ জীৱনত কোনো অলৌকিক ঘটনা নঘটে, তেন্তে সেই অলৌকিক ঘটনা আপুনি নিজে হৈ উঠক। যিজন শিশুক দেখি মানুহে ভাবিছিল ইয়াৰ ভৱিষ্যত কি হ'ব, সেই মানুহজনে আজি পৃথিৱীৰ বাবে এক উদাহৰণ। নিক আজি এজন সুখী স্বামী আৰু পিতৃ। তেওঁৰ পৰিয়াল আছে, সন্তান আছে। ভাবকচোন, যিজন মানুহৰ হাত নাই, ভৰি নাই, তেওঁ যদি লাখ লাখ মানুহৰ জীৱনত আশা জগাব পাৰে, তেন্তে আমি কিয় নোৱাৰিম? সীমাবদ্ধতা শৰীৰৰ নহয়, সীমাবদ্ধতা থাকে মনত। সেয়েহে নিজৰ অভিযোগবোৰ এৰি দিয়ক, নিজৰ সপোনৰ বাবে আগবাঢ়ক। কাৰণ প্ৰকৃত অক্ষম সেইজন নহয় যাৰ শৰীৰে সহায় নকৰে। প্ৰকৃত অক্ষম সেইজন যাৰ মন হাৰি যায়। নিজৰ সীমা ভাঙক আৰু নিজৰ অজুহাত এৰি দিয়ক আৰু জীৱনৰ যুঁজৰ বাবে আপুনি থিয় হওক। কাৰণ যদি নিক হাত ভৰি নোহোৱাকৈয়ে পৃথিৱীৰ বাবে প্ৰেৰণা হ'ব পাৰে, তেন্তে আপুনি নিশ্চয় নিজৰ জীৱনত ডাঙৰ কিবা এটা কৰিব পাৰে। আজিৰ দিনত আমি কি
সেয়া গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ হ'ল ভৱিষ্যতে আমি কি হ'বলৈ পাৰোঁ, কি হ'বলৈ বিচাৰোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ অনুপ্ৰেৰণামূলক ভিডিঅ' আপুনি পাই থাকিবৰ বাবে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে।